guys, welcome to my YouTube channel Jana Prakasanamulak Sagot. Hello guys, আজি আমি আহিছো পথাৰলৈ। এতিয়া মই ইয়াতে পানী দিব আহিছো। পানী দি আছো। ইয়াতে আলু হৈছে, ওলকবি হৈছে। এই মাজত কিছুমান মূলা দিয়া হৈছে, তাত মই পানী দিব গৈছো। পানী দি লাষ্টত গৈ কেনে ধনিয়া অলপমান ধনিয়া আৰু পালেং অলপমান ছিটিয়াই পালেং অলপমান বহুত দিন হ'ল ছিটোৱা, কিন্তু গজালি অলপ ওলাইছে। পানী দিলে বেছি ভালকৈ ওলাব যে, সো পানী দিব গৈছো। মোৰ মিষ্টাৰে আলুৰ মাজত থকা চপৰাবিলাক ভাঙি আছে, মানে ট্ৰেক্টৰে মাৰি গোটেইখিনি ভালদৰে মিহি নহয় যে, সো এনেকৈ কোবাই দিব লাগে, তেতিয়া মিহি হয়। মিহি হ'লে আলু বেছি ভাল হয়। আলুবিলাক অলপ ওলাইছে, বেছি দীঘল হোৱা নাই। এইখিনি পালেঙত আৰু ধনিয়াত দিলোঁ পানী। পালেং ধনিয়াবিলাক অলপমান ওলাইছে আৰু এনেই দেখা দিছে। পানী দিলে মানে বেছি জলদি হ'ব। এইবিলাক আলুৰ মাজত মূলা দিয়া হৈছে। মূলাবিলাক মানে কেনেকুৱা পানী বেছি দিব লাগে, পানী বেছি দিলে বহুত ডাঙৰ হৈ যায়। মূলাবিলাক এইকাৰণে মাজত দিয়া হৈছে, মানে কেনেকুৱা মূলাবিলাক দিওঁতেও মানে কেনেকুৱা আলুৰ দৰে ৰুব লাগে, সেইকাৰণে আলুৰ মাজত দিয়া হয়। এইবিলাক ওলকবি আছে, বেঙেনা আছে, এইডাল বিলাহী, জলকীয়াটো পানী দিলোঁ। এইবিলাক আলুবিলাক অলপ ডাঙৰ হৈছে। মোৰ মিষ্টাৰে এয়া আলুৰ মাজত থকা চপৰা ভাঙা অলপমান ক্লিক কৰি দিলোঁ। পানীবিলাক দূৰৰ পৰা আনিব লাগে, মানে ইয়াতে লাইনৰ কানেকশ্যন আহিব নোৱাৰে, পথাৰৰ মাজত যে। পানীবিলাক এই তাৰ পৰা আনি কেনে ইয়াতে দিব লাগে, চ' অলপমান কষ্ট হয়। তথাপিও খেতি কৰি খাব লাগিলেতো কষ্ট কৰিবই লাগিব। যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগিছে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব প্লিজ কৰিব। ভিডিঅ'টো চাই কিনে লাইক এটা হ'লেও কমচে কম কৰি দিব। মানুহে এটা লাইক কৰিলে কোনোতো কাৰো একো নাযায়। লাইক কৰিলে মানুহে ভিডিঅ' কৰিবলৈ উৎসাহ পায়। ইমানখিনি কাম বন মাজতো যে এটা ভিডিঅ' বনাবলৈ নিজৰ মনত ইচ্ছা থাকে, সেইখিনি ইচ্ছাৰ ওপৰত যদি আপোনালোকে এটা লাইক কৰি দিয়ে, বহুতখিনি উৎসাহ পায়। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।